আজি দেখাব লৈছোঁ মোৰ ফাৰ্মত বৰ্তমান কিমান কি মুৰ্গী আছে আৰু জানুৱাৰী মাহত বেমাৰ লাগি চব শেষ হৈ গৈছিলে আৰু সেই যিখিনি মুৰ্গী মৰিছিলে সিহঁতি কণী পৰা কিছুমান মুৰ্গী আছিলে সেই মুৰ্গীবোৰে কণী পাৰি থকা কণীবোৰ মই ৰাখি দিছিলোঁ আৰু সেইবিলাক মই ইনকিউবেটৰ মেচিনত বহাই পোৱালি ওলাবলৈ দিছিলোঁ। সেয়া দেখিছে এতিয়া সেই পোৱালি ওলাই আছে। প্ৰায় 80টামান কণী ইনকিউবেটৰত দিছিলোঁ। মই ইনকিউবেটৰটো নিজে বনাইছিলোঁ আৰু তাৰ ভিতৰত 12 দিনমানত যেতিয়া মই চেক কৰিছিলোঁ তাৰে 8টামান কণী আনফাৰ্টাইল আছিল। সেইকেইটা কণী মই আঁতৰাই দিছিলোঁ। তাৰপিছত এতিয়া পোৱালি ওলাই আছে আৰু এইখিনি মই ভিডিঅ' বনোৱাৰ পিছত কমপ্লিট পোৱালি ওলাই প্ৰায় 65টা 65টামান কণী পৰা পোৱালি ওলালে। বাকী আৰু 7টামান কণী কিবা কাৰণত পোৱালি নোলালেগৈ। তথাপিও ৰিজাল্টটো ভালে আছিলে। 65টামান পোৱালি ওলালে আৰু এইখিনি পোৱালি মই বেলেগ জেগাত শ্বিফ্ট কৰি দিম 24 ঘণ্টা এই মেচিনত থকাৰ পিছত। আৰু এই পোৱালিবোৰ খুব ধুনীয়া ওলাইছে। এইখিনি পোৱালি এতিয়া এনেকৈ আকৌ আৰম্ভ কৰি আছোঁ। এতিয়ালৈকে মোৰ কেইটা বেষ্টৰ মুৰ্গী পোৱালি আছে সেয়াও দেখাই আছোঁ। ভিডিঅ'টো আগলৈকে চাই থাকক। আৰু ডাঙৰ কুকুৰা ক'বলৈ গ'লে মোৰ বৰ্তমান নাই। দুজনী মাইকী কুকুৰাৰ ডাঙৰ কণী পাৰি থকা কুকুৰা আনিছিলোঁ আৰু লগতে আৰু 2টা পোৱালিও আনিছিলোঁ। সেইকেইটাও আছে বৰ্তমান। আৰু এতিয়া যিমান পোৱালি ওলাব, যিমান মোৰ এতিয়া বেষ্ট কুকুৰা আছে পোৱালি আছে, চববিলাক মই আবদ্ধভাৱে পালন কৰিম বুলি ভাবিছোঁ। আৰু এইবাৰ ভাবিছোঁ ভেকচিন নকৰোঁ নেকি বুলি। আগতে 2 বেচমান পোৱালি মোৰ যি ওলাইছিলে বেমাৰৰ টাইমত, যেতিয়া মোৰ ফাৰ্মত বেমাৰ লাগিছিলে তেতিয়া সিহঁতক ভেকচিন কৰা নহ'ল। সেইকাৰণে ভাবিছোঁ এইবাৰ ভেকচিন নকৰাকৈ 3টামান বেচ পুহি চাওঁ কি হয়। সেয়াও এটা ৰিজাল্ট পাম কি হয় ভেকচিন নকৰাকৈ কৰিলে। 24 ঘণ্টা মেচিনৰ ভিতৰত থকাৰ পিছত এই পোৱালিখিনি মই বেলেগ এটা কাৰ্টুনলৈ শ্বিফ্ট কৰি দিলোঁ। এইটো এটা মাছৰ কাৰ্টুন, যিহেতু এতিয়া অলপ ঠাণ্ডা পৰি আছে। আৰু ইয়াত মই এটা 60 পাৱাৰ বাল্ব দি ইয়াত 65টা মুৰ্গী পোৱালি ৰাখিছোঁ আৰু ইহঁতক গুড় পানী আৰু ষ্টাৰ্টাৰ দানাটো গুড়ি কৰি পিনে ইহঁতক খাবলৈ দিছোঁ। আৰু ইহঁতক মই 3 দিন লিক্সেন পাউডাৰ দিছিলোঁ আৰু লগতে এমবিপ্লেক্সটো দি আছিলোঁ। এতিয়া এইখিনি পোৱালি প্ৰায় ইয়াত ৰখা আজি এসপ্তাহমান হৈ গ'ল। ইহঁতৰ পাখি এখিলা দুখিলাকৈ ডেউকাত ওলাইছেগৈ। আৰু ৰাতি হ'লে মই ইয়াত এনেকৈ 60 পাৱাৰ বাল্ব দি সিহঁতক ঢাকি ৰাখোঁ আৰু তেতিয়া ঠাণ্ডাটো নাপায়। আৰু দিনত হ'লে সিহঁতক মই কেনেকৈ ৰাখোঁ সেয়াও দেখাই আছোঁ। দিনত মই সিহঁতক বাহিৰত এনেকৈ ৰ'দত এনেকৈ কাৰ্টুনৰ সৈতে ৰাখি দিওঁ। ইয়াত দেখিব পাইছে মাছৰ কাৰ্টুন 2টা মই জইন কৰি লৈছোঁ আৰু ইয়াত মই পূৰা সম্পূৰ্ণ পোৱালিখিনি যিহেতু ডাঙৰ হৈ আহিছে ঠাইটো বহল কৰি দিছোঁ। আৰু এনেকৈ দিনৰ ভাগত মই সিহঁতক ৰ'দত ৰাখি দিওঁ আৰু ওপৰত এনেকৈ নেট লগাই দিওঁ যাতে কাউৰী চাউৰী বা বেলেগ জীৱ জন্তু সিহঁতক দিগদাৰি কৰিব নোৱাৰে। আৰু সিহঁতক দিনটো চাই থাকিবলৈও দৰকাৰ নহয়, মাত্ৰ দানা পানী দি এনেকৈ দিনত ৰাখি দিওঁ আৰু তেতিয়া লাইটৰ বিলৰ খৰচাটোও বাচি যায় আৰু ইহঁতি ধুনীয়াকৈ ৰ'দৰ তাপো পায় আৰু ৰ'দৰ তাপত বহুত শক্তিও পায়। এইখিনি পোৱালিৰ বয়স প্ৰায় মোৰ এমাহ 2-3 দিনমান হৈছে। ইয়াতো প্ৰায় 50-60টামান পোৱালি আছে। এইখিনিও খুব ধুনীয়াকৈ বাঢ়ি আহিছে। ইহঁতকো ভেকচিন কৰা নহ'ল আৰু ইহঁতকো মই এনেকৈ এতিয়াও বৰ্তমান ব্ৰুডিং ষ্টেজতে ৰাখিছোঁ, যিহেতু ঠাণ্ডাৰ দিন আৰু বতৰো বেয়া, মাজে মাজে বৰষুণ আৰু ঠাণ্ডা পৰি আছে। যেতিয়াই ৰ'দ পাওঁ ৰ'দ দিলেই মানে সিহঁতক মই বাহিৰত উলিয়াই দিওঁ আৰু নহ'লে মই সিহঁতক ডাৱৰীয়া বতৰ হ'লে ঘৰৰ ভিতৰত মানে আবদ্ধভাৱে লাইট দিয়ে ৰাখোঁ। এনেকৈ 2টা কাৰ্টুনত মই সিহঁতক ৰাখিছোঁ আৰু আপোনালোকেও এনেকৈ ৰাখিব পাৰে, তেতিয়া লাইটৰ বিলৰ খৰচটো বহুত কম আহে। এনেকৈ ধুনীয়াকৈ ৰাখিছোঁ, তেতিয়া সুবিধাও হয়। আৰু এটা বেচ মোৰ আছে, সেইটো মই দেখাইছোঁ। সিহঁতক মই বেলেগ জেগাত শ্বিফ্ট কৰি দিলোঁ। সিহঁতৰ বয়স প্ৰায় এমাহ 10-12 দিনমান হৈছে। এইখিনি মই এটা বেলেগ গঁৰালত শ্বিফ্ট কৰি দিলোঁ। সিহঁতকো মই আবদ্ধভাৱে ৰাখিছোঁ আৰু সিহঁতকো ভেকচিন কৰা নহ'লে। সিহঁতক মাত্ৰ এটাই ভেকচিন কৰা হৈছিলে, বাকী ভেকচিনখিনি কৰা নহ'লেই। সেইবাবে এইবাৰ ভাবিছোঁ ভেকচিন নকৰাকৈ মুৰ্গী পুহি চাওঁ কি হয়, কি অসুবিধা হয় বা নহয়। সেইবাবে সিহঁতক মই এনেকৈ আবদ্ধ কৰি ৰাখিছোঁ আৰু আগলৈ ভাবিছোঁ আৰু বেচ বনাই যাম, যিহেতু এতিয়া কণীৰ কাৰণে মোৰ অসুবিধা হ'ব, যিহেতু ডাঙৰ মুৰ্গী নায়েই। চাওঁ কেনেকৈ কি কৰিব পাৰোঁ। আৰু ইয়াতে মোৰ হাঁহ 22টামান আছেগৈ আৰু চীনা হাঁহ যিহেতু মোৰ ওচৰত এহাল আছে, সেইখিনি আছেগৈ। বৰ্তমান মোৰ ফাৰ্মত ইমানেই হাঁহ মুৰ্গী আছে
আৰু চাওঁ আগলৈ কেনেকৈ আগবঢ়াব পাৰোঁ, কৰি থাকিম, হাৰ নামানো। এনেকৈ কৰি আছোঁ কম মূলধনত, আৰু বেছি ইনভেষ্ট কৰিব পৰা ক্ষমতাও নাই। লাহে লাহে কৰি আছোঁ, চাওঁ কি হয় আগলৈ।